নমস্কাৰ আপোনালোকে হয়তো ভাবিব পাৰে ন এযোৰ বিশুদ্ধ পিয়ৰ মুগা কাপোৰ ক'ৰ পৰা ল'ম এযোৰ বিশুদ্ধ পিয়ৰ মুগা কাপোৰ যোৰহাটত ক'ত পাব গতিকে এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে আমি জোৰণ চিল্ক হাউছে আপোনালোকৰ কাৰণে বিশুদ্ধ পিয়ৰ মুগাৰ যোৰা একদম অৰ্গেনিক হাতৰ শালত বোৱা আমাৰ যিখিনি অথেন্টিকেট পিয়ৰ মুগা যোৰা আপোনালোকৰ কাৰণে আমি লৈ আহিছো গতিকে আপোনালোকে যোৰহাট ওলবালিবাটত অৱস্থিত গ্ৰাউণ্ড ফ্ল'ৰত অৱস্থিত জোৰণ চিল্ক হাউচলৈ আহিলে খুব ধুনীয়া ধুনীয়া আপোনালোকে পিয়ৰ মুগাৰ কালেকশ্যন পাব আজি মই কেইটামান কালেকশ্যন আপোনালোকলৈ লৈ আহিছো মই আপোনালোকক সম্পূৰ্ণ ছেটকেইটা খুলি দেখাম মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব যিহেতু আপোনালোকক কৈছিলো যে পিয়ৰ মুগাৰ আমি নতুন কালেকশ্যন আনিলো এযোৰ আমি সৰু বুটাত পিয়ৰ মুগাৰ কালেকশ্যন বনাইছো চাওক এইটো চাদৰখনত একদম বিন্দি বিন্দি বুটা ৱৰ্ক কৰা আছে মেৰুন গোল্ডেন আৰু চকলেট তেনেকুৱা বুটা কৰা আছে খুব ধুনীয়া হয় যেহেতু সকলোৱে হেভি টাইপৰ পিয়ৰ মুগা এটা সদায় নিবিচাৰে গতিকে আমি এইটো অকণমান চিম্পল লুকত বনাইছো অৰ্গেনিক পিয়ৰ মুগা যোৰা এইটো এটা পিয়ৰ খুব ধুনীয়া পিয়ৰ মুগা যোৰা ইয়াৰ মই দেখাই দিছো আপোনাক সেটটো আচলটো অকমান দাঙি ওচৰলৈ দেখাই দিছো আচলটো এবাৰ দেখাই দিবা এইটো বস্তু খুব ধুনীয়া হয় আৰু এনেকুৱা খুব ধুনীয়া ধুনীয়া আমি সেট আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোক আহিব এটা মাল্টি কালাৰ খুব সুন্দৰ ইউনিক এটা মুগা যোৰা আমি বনাই ৰেডি কৰি আনিছো আৰু সৰু সৰু বুটাত এইটো মুগা যোৰা আমি কাম কৰিছো চাওক ইয়াতে আপোনালোকে দেখা পাইছে মুগা যোৰাটো এইটো আপোনাৰ বৰফি গুল বুটা এনেকুৱা ৱৰ্ক কৰি দিয়া হৈছে খুব এটা সুন্দৰ অৰ্গেনিক পিয়ৰ মুগা যোৰা ইয়াৰ মই আচলটো আপোনাক দেখাই দিছো ইয়াৰ গোল্ডেন কালাৰত আচলটো আছে আচলটো পুৰা হেভিকে গুণা ৱৰ্ক কৰি দিয়া আছে ব্ৰাইট খিনিও পিন্ধিব পাৰিব এইটো যোৰা আৰু নৰ্মেলি যদি বেলেগেও এইটো পিয়ৰ মুগা লওঁ বুলি পিন্ধিব বুলি ক'লে পিন্ধিব পাৰিব মই গোটেই সেটটো এটা জাষ্ট অভাৰভিউ আপোনালোকক দেখাই দিছো আপোনালোকে চাব খুব এটা সুন্দৰ পিয়ৰ মুগা যোৰা আৰু যিসকলে অপেক্ষা কৰি আছিলে আপোনালোকে ৰ'ব নালাগে জোৰণ চিল্ক হাউচলৈ আহি এই সুন্দৰ পিয়ৰ মুগাটো আমাৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰ মেখেলাখন কিমান গৰ্জিয়াছ মই মেখেলাখনৰ লগতে আপোনালোকক দেখাই দিছো কাপোৰযোৰৰ এইটো মেখেলা আচলটো চাওক সেইখন মেখেলাৰ আচলটো আমি এনেকে গোল্ডেন কালাৰত কৰি দিছো আৰু ইয়াতে আপোনালোকৰ এইটো অৰেঞ্জ কালাৰ ফুল আছে আৰু এইটো গ্ৰীণ কালাৰ মিনা কৰিছো এইটো ৰঙা মিনা কৰি দিছো তিনটা কম্বিনেশ্যনত কৰি দি আছে খুব গৰ্জিয়াছ এখন পিয়ৰ মুগাৰ মেখেলা হয় মেখেলাখন মই খুলি দিছো আপোনালোকে চাব এখন মেখেলাখন ওপৰলৈকে বুটা কৰা আছে খুব ধুনীয়া আৰু বহুত ধুনীয়া ধুনীয়া আমি পিয়ৰ মুগাৰ কালেকশ্যন আনিছো আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব পিয়ৰ মুগা যোৰাটোত ল'লে নহ'ব লগতে মেটচিং খুব ইউনিক ডিজাইনৰ ষ্টনৰ আমি খাৰু বেংগল চুৰি মিলাই মেটচিং কৰি আনিছো গতিকে আপোনালোকে গহনাটো আমাৰ ওচৰত পাবই গহনা খুব ধুনীয়া ধুনীয়া কালেকশ্যন আমি আপোনালোকৰ কাৰণে আনি দিছো আপোনালোকে সেটটো লোৱাৰ লগতে মেটচিং জুৱেলাৰী আমাৰ পৰা ল'ব পাৰিব এইটো এটা অৰিজিনেল আসাম সিল্ক আপোনালোকে সুধি থাকে ন অৰিজিনেল আসাম সিল্ক কি হয় আচলতে অৰিজিনেল আসাম সিল্ক আমাৰ পিয়ৰ মুগাই হয় আৰু এইটো ডিজাইন আমি কৰিছো খুব সৰু সৰু বুটাৰ ডিজাইনত আমি এনেকে ৱৰ্ক কৰিছো আৰু মাজত গোল্ডেনত আমি মেৰুন কালাৰৰ সূতা ৱৰ্ক কৰি মানে মিনা ৱৰ্ক কৰা হৈছে আৰু পিয়ৰ মুগাৰটো আপোনালোকে জানে কেইবাটাও কোৱালিটি থাকে যেনেকৈ মেজাংকৰি মুগা কাতি মাহত বনোৱাৰ কাৰণে কটীয়া মুগা আৰু ভাদ মাহত যিখিনি পিয়ৰ মুগা যোৰা বনোৱা হয় সেইখিনি ভদিয়া মুগা বুলি কোৱা হয় আৰু আজিকালিতো মেজাংকৰি মুগা নাইকিয়াই হৈছে আৰু নাইকিয়া মানে নাহেই বুলি ক'ব পাৰি তো আমাৰ এইবিলাক মুগা কাতি মাহ ভাদ মাহত কটা সূতা আৰু একদম অৰিজিনেল অৰ্গেনিক হয় আৰু প্ৰত্যেকযোৰ কাপোৰত আমি চিল্ক মাৰ্কটো দিওঁ আপোনাৰ কাপোৰযোৰ এবাৰ আচলটো মই দাঙি দেখাই দিছো এইটো আচলটো হয় আচলটো আমি অকমান নতুন ডিজাইনত বনোৱা হৈছে ওপৰত মেৰুন কালাৰ এনেকে ডিজাইন কৰি দিয়া আছে ওপৰলৈ এক থোকা আপোনাৰ সৰু ফুলিৰ মাজত এনেকে ডাঙৰ বুটা সৰু বুটা ৱৰ্ক কৰি দিয়া হৈছে খুব ধুনীয়া এটা পিয়ৰ মুগা যোৰা কইনাসকলৰ কাৰণে অপেক্ষা কৰি আছিলে তেওঁলোকে আহিব আৰু ল'ব মই ইয়াৰ মেখেলাখন দেখাই দিছো চাব এইটো মেখেলা হয় মেখেলাৰ আচলটো তেনেকে আপোনাৰ হেভিকে কৰি দিয়া আছে চাদৰৰ আচলটো আৰু মেখেলাৰ আচলটো মিলাই দিয়া হৈছে আৰু আপোনালোকক দেখাই দিছো গোল্ডেন কালাৰ হয় আৰু মেৰুন মিনা কৰা আছে খুব এটা ধুনীয়া হয় মেখেলাখন বহুত বেছি হেভিও নহয় বেছি চিম্পলো নহয় মেখেলাখনৰ আপোনালোকক খুলি দেখাইছো এইটো মেখেলাখন চাওক মেখেলাখনৰ ওপৰলৈকে বুটা কৰা আছে তলত এনেকে গোল্ডেন গুণা ৱৰ্ক কৰি পেলাই ওপৰত বুটা ষ্টাইলকে এনেকে দিয়া হৈছে খুব ধুনীয়া হয় আৰু পিয়ৰ গুণা কোৱালিটিটো আপোনালোকে ডাঠ পিঠ পাব ফাইন ফিনিচিঙত বনোৱা হৈছে অভিজ্ঞ থকা বোৱনীৰ দ্বাৰা আমাৰ এইবিলাক যোৰা নিৰ্মাণ কৰা হয় আৰু পুৰা প্ৰপাৰ হেণ্ডলুমৰ যোৰা হয় হাতৰ শালত বোৱা ট্ৰেডিচনেল গছবুটা মেৰি গছবুটা ডিজাইনত এইটো এটা মাল্টি কালাৰত পিয়ৰ মুগা যোৰা বনাইছো চিলভাৰৰ আৰু গোল্ডেন সূতা ৱৰ্ক কৰা আছে গ্ৰীণ মেৰুন চিলভাৰ গোল্ডেন চাওক খুব
এটা সুন্দৰ পিয়ৰ মুগা যোৰা ইয়াত পাৰীটো ৱৰ্ক কৰি দিয়া হৈছে পাৰীটোত আপোনাৰ গোল্ডেনত চিলভাৰ গুণা ৱৰ্ক কৰি দিছো আৰু আঁচলটো চাওক আঁচলটো কিমান গৰ্জিয়াছ ওপৰলৈ আপোনাৰ এনেকুৱা চিলভাৰ এইটো ডিজাইনত আছে তাৰপিছত আপোনাৰ এনেকুৱা ট্ৰেডিশনেল গছ বুটা ডিজাইনটোত ৱৰ্ক কৰি দিয়া হৈছে আৰু ওপৰলৈকে এনেকে বুটা আছে কাৰণ বহুতে পিয়ৰ মুগাটো সদায় এটা আধুনিকতা যিমান আহিলেও পৌৰাণিক টাচআপটো বিচাৰে যিহেতু গোল্ডেন মানে আমাৰ যিটো এইটো গুণা হয় এইটো গুণা এইটো ফুলৰ ডিজাইন হয় এভাৰগ্ৰীন হয় খুব এটা সুন্দৰ পিয়ৰ মুগা যোৰা আমি যথেষ্টখিনি কালেকশ্যন এবাৰ পিয়ৰ মুগাৰ গ্ৰাহকৰ ডিমাণ্ড অনুযায়ী পছন্দ অনুসৰি আমি কালেকশ্যন কৰিছো আৰু ইয়াৰ মেখেলাখনো মই আপোনালোকক দেখাই দিছো চাব খুব এটা ধুনীয়া হয় ইয়াৰ মই আপোনালোকক দেখাইছো মেখেলাখন হেভিকে আছে আপোনাৰ আচল এনেকে তলত গোল্ডেন আছে ওপৰত চিলভাৰ ৱৰ্ক কৰিছো আৰু এনেকে 3 লাইন ডাঙৰ গছবুটা ৱৰ্ক কৰি ওপৰত সৰু গছবুটা ডিজাইন কৰা হৈছে এটা খুব হেভিকে মেখেলাখনৰ কাম কৰা হৈছে আৰু বহুত সকল কইনাই মানে ডিমাণ্ড দি আছিল যে যোৰহাটতে এযোৰ ধুনীয়া পিয়ৰ মুগা যোৰা লাগে সো আপোনালোক আহিব জোৰণ চিল্ক হাউচলৈ আৰু মেখেলাখন অকণ দাঙি খুলি দেখাইছো এখন মেখেলা হয় ওপৰলৈকে এনেকে ফুল আছে খুব ধুনীয়া হয় আপোনালোকে ল'ব পাৰে আৰু এইটো ইয়াৰ ব্লাউজ পিচটো সব খুব ধুনীয়া হয় আপোনালোক আহিব